वेलकम टू बॉर्डरलैंड। मोदी जी आ रहा है, मोदी जी को मिलने जा रहा है। पूरा न पार्किंग को लोगोफोर नै क'क्राझाराव पूरा अखा हादोंमोन मोनानिफ्रायनो नै फ्लाड बादिसो नै मेन गेट नै जों लोगोफोर पूरा चेकिं जागोन लोगोफोर नै এসপিজে কালি ৰাতি গৈছে এইটো ফটো মাৰিছে মাৰি পঠাইছে তেওঁলোকৰ তাতে ৰাতি 11:30 মানত দিলো सिङाव हाबफैबाय आं नै लोगोफोर पूरा बिग फेन्डेल 1.5 लाख मानसिफोरनि चेयार्सफोर बिसोर लोगोफोर बेयाव मा लिरदों आसामनि रायजो राजाफोर मान गोनां गाहाय मन्त्रि नरेन्द्र मदिखौ दुंबुर गोजोनजों बरायबाय। सिङाव नै दैया दाबो दंजोबो माथो दैया रानगोन ना राना जाखो हाब्रु जाबाय। मेन पेन्डेलाव सफैबाय होननानै তৈয়াৰ কৰি পেলাইছে আৰু খুব খোৱা পানী ব্যৱস্থাও ইয়াত 2 বছৰ লগে লগে যেহেতু তেখেতে এখন জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে ৰাজ্যৰ যে মন্ত্ৰীগৰাকীও আহি উপস্থিত হ'ব আৰু দেখা পোৱা গৈছে যে ইয়াত 4টাকৈ যি হেলিপেড ইয়াত নিৰ্মাণ কৰাটো পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক লৈ কোকৰাঝাৰৰ প্ৰশাসনৰ প্ৰায় কটকটীয়া নিৰাপত্তা যি বেষ্টনী এই নিৰাপত্তা বেষ্টনী কৰি তোলা হৈছে। ইয়াত দেখি আছে আমাৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি নৰেন্দ্ৰ মোদী